নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আমাৰ তত্ত্বতা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ মাজলৈ এটা ব্লগ শ্বেয়াৰ কৰিছোঁ, যোনটো নেকি মোৰ চেনেলত প্ৰথমটো হ'ব আৰু কোনো এটা ভিডিঅ'ত ভইচ দিয়া হোৱা নাছিলে নিজৰ, আৰু এইটো ভিডিঅ'ত ফাৰ্ষ্ট টাইম নিজৰ ভইচ দি পিনে ভিডিঅ'টো বনাইছোঁ। মাজতে অলপ ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে মিলাই ল'ব, সেইটো কাৰণে চিন্তা কৰিব নালাগে। বাকী আমি বৰ্তমান আছোঁ শিৱসাগৰ, আৰু আমাৰ ঘৰ ধেমাজিত হয়। আমি ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ গৈ আছোঁ। মানে আমি ডিব্ৰুগড় আমাৰ ট্ৰেইন আছে, ঠিক আছে। আমি ডিব্ৰুগড়ৰ পৰা আমাৰ ট্ৰেইন আছে নগাঁৱলৈকে, আৰু আমাৰ ভুলক্ৰমত ট্ৰেইনখন মিছ হৈ গ'ল। মিছ হৈ যোৱাৰ কাৰণে আমি ডিচিশ্যন লৈ ল'লোঁ, যিহেতু আমি এটা বিশেষ কামত যাবলগীয়া আছিলে, সেইকাৰণে আমি বাইকত গুচি গ'লোঁ। আৰু মোৰ লগত এজন দাদা গৈছিলে, দাদা আৰু মই দুজন বাইকত গুচি গ'লোঁ। তো আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বলক তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান পালোহি গোলাঘাট জিলা। যিহেতু বৰ বেছি ভিডিঅ' কৰি অহা নহ'ল, বাগানৰ আছে, বহুত বাগান দেখিছোঁ, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰি অহা নহ'ল। কি কাৰণে ইমান দূৰ বাইক চলাইছোঁ, তাতে গ্লেমাৰ বাইক, সেইকাৰণে তেওঁ হয়তো বহুত গা চা বিষাই গৈছে আৰু মোৰো বিষাইছে। আমি বৰ্তমান গোলাঘাটত অৰ্থাৎ বোকাঘাটত ভাত খালোঁ। ভাত খাই মেলি আমি বাইকেদি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। তো বৰ্তমান আমি গৈ আছোঁ কাজিৰঙা হয় এখন, আমি গোলাঘাট জিলাৰ মাজেদি গৈ আছোঁ। আমি যোৰহাট পাৰ হৈ আহিলোঁ, শিৱসাগৰ পাৰ হৈ আহিলোঁ। মৰাণত আমি পৰঠা খালোঁ দাদাজনৰ ৰুমত। পৰঠা চৰঠা খাই মেলি বাকী বাইকত আকৌ যাত্ৰা আৰম্ভ কৰি আছোঁ। আমি ডিব্ৰুগড়ৰ পৰা মিনিমাম 10টামান, 10:30মান বজাত ওলাইছিলোঁ, আৰু গৈ গৈ আমি প্ৰায় ৰাতি 9:30মান বজাত আমি নগাঁও বৰদোৱা পালোঁগৈ। ৰাতি বহুত ভাগৰ লাগিলে, বহুত গাও বিষালে, গা চা বিষাই গ'ল, সেইকাৰণে একো ভিডিঅ' বনোৱা নহ'ল। ডাইৰেক্ট শুই দিলোঁ, ভাত পানী খাই পিনে শুই দিলোঁ। বাকী ৰাতিপুৱা আপোনালোকক কি কি দেখিলোঁ, তাত কি কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ। ৰাতিপুৱা সোনকালে শুই উঠিলোঁ, শুই উঠি পিনে মুখ হাত ধুই চাহ এটা খালোঁ, চাহ এটা খাই গা পা ধুলোঁ। গা পা ধুই মেলি আমি ভিতৰলৈ সোমাই আহিলোঁ। এইটো ভিতৰৰ পৰিৱেশটো হয়, বহুত এটা ধুনীয়া পৰিৱেশ হয়। ইয়াত আপোনাৰ বৰদোৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান হয় নগাঁও বৰদোৱা আলিপুখুৰী। এইটো ভিতৰৰ পৰিৱেশ হয়। ইপিনে বাওঁহাতে আপোনালোকে দেখিবলৈ পাইছে নৈমিষা ক্ষেত্ৰ বুলি কোৱা হয়। আপোনালোকক পিছত ভালদৰে দেখাম। আৰু বাকী আপোনালোকে ইয়াত দেখিবলৈ পাইছে যোনখন সোঁহাতে ৱাল দেখিছে আপোনালোকে, তাত বহুত ধুনীয়া ধুনীয়া ছবি অংকন কৰা হৈছে। বাকী বহুত ধুনীয়া ধুনীয়া কিছুমান শ্লোক, গীতা ভাগৱতৰ শ্লোক কথা তাত উল্লেখ কৰা হৈছে, আৰু বহুত মহিমাও আছে। আৰু ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান চাফা কৰি থৈছে। ইয়াত অসমৰ লগতে ভাৰতৰ বাহিৰৰো বহুত পৰ্যটকে, বহুত মানুহে চাবলৈ আহে। আপোনালোকে চাই আছে, এইখনেই হৈছে আকাশীগংগা, য'ত নেকি ইয়াত বহুতো মহিমা আছে, বহুতো কথা ক'লে শেষে নহ'ব। তাৰ ভিতৰতে আপোনালোকক মই থুলমূলকৈ কৈ দিছোঁ। আকাশীগংগাক আগতে টেম্বুৱানী জান বুলি কোৱা হৈছিল। এটা সময়ত ইয়াত বহুতো পানীৰ অভাৱ হৈছিল, বৰদোৱাত পানীৰ অভাৱ দেখাই দিলে। আৰু যেতিয়া পানী দূৰ কৰিবৰ কাৰণে, সমস্যা সমাধান কৰিবৰ কাৰণে ভূঞাসকলৰ লগত আলোচনা কৰি এটা পুখুৰী খান্দিবলৈ সিদ্ধান্ত কৰিলে। আৰু যেতিয়া পুখুৰী খন্দা দিনটোৰ আগদিনা ৰাতি শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একালত শ্ৰৱণমণিয়ে যৌৱন পোৱা, কৃষ্ণই বেদনীতি সুস্থিৰ কৰোৱা, কৃষ্ণৰ সাৰাংগে ধনুচিন দ্ৰবিত হোৱা, সেই অতি পুৰণি কালৰ বটবৃক্ষৰ তলৰ বৰা গোঁসাই লেটি লোৱা কুণ্ডটো য'ত আছিল,
সেই ঠাইলৈ গুৰুজন মধ্যৰাতি গৈ সুপদে বুঢ়া আঙুলিত ভৰ দি ওপৰলৈ চাই জলাহ্বান কৰিলে আৰু ভয়ানক শব্দৰে এধাৰ জল মাছ মগৰে আহি বটবৃক্ষৰ ওপৰত পৰি বটবৃক্ষজোপি দ্ৰৱিত হৈ তাৰ ঠাইত ধনুৰ আকৃতিৰে এটি জলাশয় সৃষ্টি হ'ল। বটবৃক্ষজোপি য'ত ডবি গৈছিলে সেই ঠাইত তেতিয়াৰ পৰা নাম দিলে বটদ্ৰৱা। আৰু কৃষ্ণ সাৰংগে ধনুৰ আকাৰে আকাশৰ পৰা নামি অহা জলাশয়টোৰ নাম হ'ল আকাশী গংগা। আৰু আপোনালোকে এটা জানি আচৰিত হ'ব, কিন্তু আকাশী গংগাৰ মাটিকালি যদি চাব যায় 52 বিঘাকে লৈ প্ৰায় 57 বিঘা 3 কঠা 17 ডোচা মাটি আকাশী গংগাত দেখিবলৈ পোৱা যায়। আৰু এটা ভাল লগা দৃশ্য আপোনালোকক মই দেখাছোঁ। চাওক ভক্তৰ কিমান ভিৰ। তেওঁলোকে বাহিৰৰ পৰা দোকানত য'ত নেকি মুড়ি পায়, মুড়ি লৈ আহে তেওঁলোকে মাছক খুৱাবলৈ, আৰু লগতে মাছ চোৱাও হয় আৰু মাছক মুড়ি খোৱাও হয়। তো আপোনালোকেও যদি কেতিয়াবা যায় চাবলৈ, বহুত ভাল জেগা হয়, চাব যাব। মুড়ি লৈ যাব। মুড়ি নিলে আপোনালোকে পানীত যেতিয়া বামত ছটিয়াই দিব, তেতিয়া তাত থকা মাছবোৰে আহি পিনে মুড়ি খাবহি। আৰু মাথা উলিয়াই যেতিয়া মুড়ি খায়, এটা বহুত ভাল লগা দৃশ্য, বহুত অপূৰ্ব দৃশ্য হয়। বহুত ভাল লাগে চাই পিনে। বহুত দূৰৰ পৰা মানুহ আহে, কিছুমানে মাছ চুই চাবও পাৰে। মুড়িটো যেতিয়া পানীত দিব, মাছটো ওচৰলৈ আহিব, আপুনি তেতিয়া হাতে চুই চাব পাৰে মাছটো। বহুত ভাল লাগে সেইটো সময়ত। আৰু চাওক আপোনালোকক মই ইয়াৰ ভিতৰে কিছুমান বস্তু দেখাই আছোঁ। এইটো চাওক আপোনালোকে, এইটো থানৰ ভিতৰৰে এখন বাগানৰ দৃশ্য। কিমান ধুনীয়া, কিমান পৰিপাটিকৈ ৰাখিছে তেওঁলোকে। বহুত ধুনীয়া দৃশ্য হয়, চাওক আপোনালোকে ভালদৰে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সিংহ দুটা। সেই গেটখনক কোৱা হয় সিংহৰ দ্বাৰ বুলি কোৱা হয়। আৰু এইপিনে চাওক, এইটো মুকলি জেগা আজি মুকলি হৈ আছে। কিন্তু ভক্তৰ বহুত ভিৰ লাগে, বহুত মানুহ হয়, বহুত ডাঙৰ জেগা হয়, বহুত আহল বহল ধুনীয়াকৈ ৰখা হৈছে পৰিপাটিকে পৰিচালনা সমিতিয়ে। চাওক আপোনালোকে এইফালে দেখিব পাইছে মানুহ আছে, বহুত আছে। বাকী ইয়াত টেপ এটা আছে, আপোনালোকে যদি ইয়াত আহে হাত ভৰি ভালদৰে ধুই সোমাব লাগিব। আৰু এইপিনে এটা ঘৰ দেখিব পাইছে আপোনালোকে, তাত আপোনালোকে আহিলে প্ৰসাদ তিয়াই মেলি আনিব পাৰে। সেইটো ব্যৱস্থা তেওঁলোকে কৰি দিয়া হৈছে। বাকী চাওক আপোনালোকে, ধুনীয়া পৰিৱেশ, ধুনীয়া জেগা, ধুনীয়া ঠাই, কিমান আহল বহল কৰি ৰখা হৈছে পৰিপাটিকে। চাওঁচোন আৰু বাকী কি দেখিবলৈ পাওঁ, আহক আপোনালোকেও চাই থাকক মোৰ লগত। আৰু আপোনালোকে যদি ইয়ালৈ আহে, কোনো ধৰণৰ লং পেণ্ট চাৰ্ট পিন্ধি সোমাবলৈ দিয়া নহয়, কিয়নো এটা ভগৱানৰ বস্তু হয়। বহুত মানুহে বিশ্বাস কৰে, বহুতে বিশ্বাস কৰে। সেইকাৰণে জাতীয় সাজপাৰ পোচাক পিন্ধিয়ে চৰিয়া গামোচা লৈ পিনেহে ইয়াত ভিতৰত সোমাব দিয়া হয়। ইয়াত লিখিত আছে ভালদৰে, আপোনালোকক দেখাম। আৰু সেইখিনিও মানি চলাটো আমাৰ কৰ্তব্য। পূৰ্বপুৰুষৰ পৰা যোনটো নিয়ম চলি আহিছে সেইটো পালন কৰিব লাগে। বাকী এয়া নামঘৰ, অৰ্থাৎ কীৰ্তনঘৰৰ দৃশ্য আপোনালোকে দেখিবলৈ পাই আছে। ইয়াত চবেই সকলো ভক্তই সেৱা কৰিবৰ কাৰণে বহিছেই। আপোনালোকক বাহিৰখন দেখাইছোঁ। এইপিনে দেখিবলৈ পাইছে, অৰ্থাৎ আমি কওঁ গৌৰৱ মহাদেৱ বুলি, নামঘৰৰ বেক চাইডে অৰ্থাৎ দেখিবলৈ পাইছে আপোনালোকে। চাওক আৰু এইফালে দেখাম, আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৰ্থাৎ গুৰুজনাৰ এটা ঘড়ী আছিলে। আপোনাৰ ঘড়ীটো দেখাব পৰা নাযাব, ভিতৰত আছে। যিহেতু ইয়াত আমি নোসোমালোঁ ভিতৰলৈ। ধুনীয়া ঘড়ী আছে বুলি কোৱা শুনিছোঁ, হয়তো মই দেখা নাই, বহুতে দেখিছে। আৰু গুৰুজনাৰ যি ভৰিৰ খোজ ইয়াৰ ভিতৰত আছে বুলি কৈছে।
সচেতন কৰি বহুত আপডেট কৰি ৰখা হৈছে। বাহিৰৰ দৃশ্য নামঘৰ আৰু আপোনালোকে সেই আগত দেখিবলৈ পাইছে মণিপুৰ হয়, আপোনালোকে দেখাই আছে বলক চাই গৈ থাকে। আপোনালোকে মহাপুৰুষ গুৰুজনে স্নান কৰা অৰ্থাৎ গা ধোৱা পাটনাত বুলি কোৱা হয়, যোন নেকি উত্তৰ পদশিলাৰ উত্তৰ কাষে এই মন্দিৰৰ ভিতৰত সংৰক্ষিত হৈ আছে। এইটোৱে পাটনাত বুলি কোৱা হয়। চাওক আপোনালোকে এইখিনি ঠেক কোৱা হয়, নৈমিষিক ক্ষেত্ৰ বুলি কোৱা হয়। বাকী আপোনালোকে চাওক ভিডিঅ'টো, আৰু ইয়াৰ পৰা গৈ পিনে ডাইৰেক্ট আৰু বেলেগ ইমান ভিডিঅ' কৰা নহ'ল। কাপোৰ কানি পিন্ধিব, ভাত পানী খালোঁ, ভাত পানী খাই ঘৰলৈ আহিবলৈ হ'ল। কিন্তু মই অকলে আহিব লাগিব, মোৰ লগত যোনজন দাদা গৈছিলে সেইখিনি থাকিবলগীয়া হ'ল। বাকী মই অকলে আহিবলগীয়া হ'ব, সেইকাৰণে কাপোৰ কানি পিন্ধি গুচি আহিলোঁ। বেলেগ বাকী একো ভিডিঅ' বনোৱা নহ'ল। ডাইৰেক্ট আহি পিনে বহুত দূৰ আহিলোঁ, লোকেশ্যন চাই আহিবলগীয়া হ'ল। ৰাস্তা ভাল লাগি গ'ল। ডাইৰেক্ট আহি পিনে কলিয়াবমা দলঙৰ ওপৰত আছে ভিডিঅ' ইয়াতে কৰিছিলোঁ এটাত, আৰু মই বিশ্বনাথ চাৰিআলিলৈকে আহিলোঁ। মোৰ প্ৰায় বিশ্বনাথ চাৰিআলি ৰাতি 9টামান বাজিলে, ভাগৰ লাগিলে। লাষ্ট ভিডিঅ' এইটো আছিলে, বাকী ভিডিঅ'টো ইমানেই আছিলে। ইণ্ডিয়ান আৰ্মি গাড়ীও দেখিলোঁ, বহুত ভাল লাগিলে। আৰু তেওঁলোক জোৱানসকল ইয়াতে অলপ জিৰণি লৈছে, সেইকাৰণে ভিডিঅ' এটাকে বনাই দিলোঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।